নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ ওলাইছোঁ লোকেল চিকেন প্ৰেছাৰ কুকাৰত দি। আহকচোন চাওক কেনেকৈ বনালোঁ। প্ৰথমে মই ধুনীয়াকৈ চিকেনখিনি ধুই ল'লোঁ। ধুই নিমখ হালধি মছলা অকণ দি পেলাই অলপ সময় থৈ দিলোঁ। তাৰপিছত মই এইখিনি কাটি ল'লোঁ, বিলাহী আলু পিঁয়াজ আদা নহৰু পেষ্টটো বনাই ল'লোঁ। লৈ পেলাই প্ৰেছাৰটো ধুনীয়াকৈ গেছত উঠাই দিলোঁ গেছটো। তাৰপিছত মই তাত দিলোঁ গোবৰ্ধন ঘি অকণ দিলে মানে কি মাংসকণৰ সোৱাদটো বেছি ধুনীয়া হৈ পৰে, সেইকাৰণে মই তাত ঘি অকণ দিলোঁ। কুকাৰটো গৰম হৈ আছিলে, গতিকে ঘিকণ কিন্তু ঠাণ্ডা দিনত বৰ লাগি ধৰে, নহয়নে বাৰু? গতিকে অকণমান সময় লাগিলে। তাৰপিছত ধুনীয়াকৈ প্ৰেছাৰটোত গৰম হৈ থকাৰ কাৰণে ঘিকণ দিয়াৰ লগে লগে গলি গ'ল। তাৰপিছতে দিলোঁ মই মিঠাতেলকণ ধুনীয়াকৈ গৰম হোৱাৰ পিছত মই প্ৰেছাৰটোত লাহেকৈ অকণমান লৰাই দিলোঁ, যাতে চাৰিওফালে লাগি ধৰে। তেলটো অকণ লাগি গ'লে ভাল হয়, নহ'লে পিঁয়াজখিনি দিয়াৰ লগে লগে পিঁয়াজটো তলৰ পৰা পুৰি অহা নিচিনা হৈ যায়, সেইকাৰণে। তাৰপিছতে মই দিলোঁ এতিয়া ইয়াতে পিঁয়াজকণ, যিখিনি মই পিঁয়াজ কাটি থৈছিলোঁ ন, সেই পিঁয়াজখিনি ইয়াত দিলোঁ। প্ৰথমে দিলোঁ মই জালুক জিৰা দুটামানো দিছোঁ, তাৰ লগতে লং দিছোঁ, তেজপাত দিছোঁ। গেছৰ ফ্লেমটো অকণমান কমাই দিব লাগে। লং ইলাচি এই সকলোখিনি দি লৈছোঁ, দি অকণমান তাতে লৰাই দিলোঁ। দি পেলাই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। সেই বন্ধু বান্ধৱীসকল, কিন্তু আজি মই মানে জুইত বনোৱা নাই দেই, খৰিত বনোৱা নাই, আজি মই গেছতহে বনাইছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত অকণমান ধুনীয়াকৈ লৰাই দিয়াৰ পিছত অকণমান যেতিয়া ৰঙচুৱা নিচিনা হ'ব, তেতিয়া মই তাতে কাটি থোৱা বিলাহীখিনি যে তাতে এড কৰি দিম। তাৰপিছত অকণ ৰঙা নিচিনা হৈছে, অকণমান ব্ৰাউন কালাৰ এটা আহিছে। আহোঁতে মই এতিয়া বিলাহীখিনি দি দিছোঁ। যিখিনি কাটি থৈছিলোঁ বিলাহী, মই বিলাহীটো পেষ্ট কৰি লোৱা নাই, মানে মিক্সিত মাৰি লোৱা নাই। মিক্সিত মাৰি ল'লে ভাল হয়, যদি কোনোবাই তেনেকৈ পেষ্ট বনাই ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে, একো কথা নাই। কিন্তু মই এনেকৈ দি পেলাই বনাইছোঁ, বৰ ধুনীয়া সোৱাদ হৈছিলে। ধুনীয়াকৈ সকলোখিনি বস্তু দিয়াৰ পিছত কিন্তু মই আদা নহৰু যিটো পেষ্ট আছিল সেইটো মই দেৰিকৈহে দিছোঁ, মানে মাংসটো যেতিয়া দিছোঁ তেতিয়াহে তাত দিছোঁ। সকলোখিনি ধুনীয়াকৈ দিয়াৰ পিছত আলুখিনি দি থলোঁ। যিখিনি মই আলু এটাহে লৈছিলোঁ দেই, এটা আলু যিটো লৈছিলোঁ সেইটো ধুনীয়াকৈ অলপ সৰুকৈ কাটি লৈছিলোঁ। লৈ পেলাই সেই আলুখিনি তাতে দি দিলোঁ। আলুখিনি দি পেলাই অকণমান সময় ভাজি দিছোঁ, নহ'লে আকৌ ভাজি নাথাকিলে তলত লাগি ধৰিব ন, গতিকে অকণমান ভাজি দিলোঁ। তাৰপিছত এতিয়া আদা নহৰুকণ তাতে দি দিলোঁ। আলু ভাজোঁতে আদা নহৰুকণ দি দিলোঁ। আদা নহৰুকণ দিয়াৰ পিছত ধুনীয়াকৈ অকণমান সময় লৰাই পেলাই ধুনীয়াকৈ সিজিব ন। তাৰপিছত সিজাৰ পিছত যেতিয়া তেলটো এৰিছে, তেলটো এৰাতে অকণমান সময় লৰাই দিলোঁ।
তাৰ পিছতে মই যিখিনি লোকেল চিকেন আনি থৈছিলোঁ সেইখিনি তাতে দি দিলোঁ। সহজতে বনাব পাৰি আৰু আপোনাৰ ক'ৰবাত যাবলগীয়া হৈছে, উৎপাত হৈছে, ডিউটি থাকিলেতো ইমান মানে ভাগে ভাগে কৰি থাকিবলৈ অকণ অসুবিধা হৈ যায়, তেতিয়া মানে সহজতে আৰু অতি সোনকালে বনাই খাব পৰা, অতি সহজে আৰু সোনকালে ধুনীয়াকৈ ঘৰতে ক'ৰবাত যোৱাৰ আগত বনাই খাই যাব পৰাকৈ এটা প্ৰেছাৰ কুকাৰতে এটা ধুনীয়া সহজ মাংসৰ ৰেচিপি, চিকেনৰ ৰেচিপি। এতিয়া ধুনীয়াকৈ ঢাকনিখন আঁতৰাই দিলোঁ, অকণমান সিজাই ল'লোঁ। সিজাই নল'লে বস্তুটো পানীটো দিলেও পুতুককৈ হেৰি হৈ নাযাব ন, সেইকাৰণে অকণমান মই 5 মিনিট সময় ঢাকনাখন মাৰি পেলাই ৰাখি দিলোঁ। ঢাকনাখন মাৰি ৰাখি দিয়াতে এতিয়া মই তাতে দি দিম গৰম পানী, মই বনাই থৈছিলোঁ, সেই গৰম পানী দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। অকণমান লৰাই পেলাই তাৰপিছত মই তাত ঢাকনিখন মাৰি হুইচেল চিটি 4টা আহিবলৈ, 4টা নালাগে, 2-3টা দি দিলেই হৈ যায়। এতিয়া হাৱাটো যোৱাৰ পিছত মই ধুনীয়াকৈ ঢাকনাখন খুলি দিলোঁ। চাওকচোন, গেছটো অকণ জ্বলাই দিলোঁ। এতিয়া অকণমান উতল এটা আহিলে আমি খাব পৰা হৈ গ'ল, অলমষ্ট খাব পৰা হৈ গৈছে। অকণমান গ্ৰেভি টাইপৰ হৈ গ'লে বস্তুটো খাবলৈ বহুত ধুনীয়া হৈ পৰিছে। এনেওতো ধুনীয়া হৈছে বাৰু, দেখাততো লাগিছেই ধুনীয়া হৈছে। মাংসটো ধুনীয়াকৈ সিজি গৈছে, আলু সিজি গ'ল ধুনীয়াকৈ। অকণমান মই এনেকৈ ভাঙি দেখুৱাইছোঁ আপোনালোকক, চাওকচোন কি ধুনীয়া হৈছে, আৰু দেখাতো ধুনীয়া হৈছে, আৰু খাবলৈতো আৰু ধুনীয়া হৈছে। আপোনালোকেও ঘৰত এনেকৈ বনাই চাব। এইটো এনেকৈ বনাই আপুনি ভাতৰ লগত বা ৰুটিৰ লগতো খাব পাৰিব। অকণমান সময় বন্ধ কৰি দি এতিয়া ঢাকনাখন মুকল কৰি সেয়া মই কাঢ়িবলৈ আহিছোঁ। বাতিটো লেতেৰা নহয় আকৌ দেই, সেইটো দাগহে আছিলে। কিন্তু এয়া চাওকচোন, মাংসখিনি ইমান ধুনীয়া লাগিছে। মই সোমোৱাৰ পিছত ধনিয়া অকণমান দি দিছিলোঁ, আৰু মানে গোন্ধটো ইমান ধুনীয়া হৈছে, এনেকৈ খাওঁ খাওঁ লাগি গৈছেগৈ আৰু দেখিয়ে বহুত ধুনীয়া আছিলে। আপোনালোকেও এনেকৈ ঘৰত বনাই খাব, ভাতৰ লগত খাব পাৰে বা ৰুটিৰ লগতো খাব পাৰে। বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া সোৱাদ উঠিছে। আপোনালোকেও এনেকৈ ঘৰত বনাই খাব, বহুত ধুনীয়া লাগিব। মোৰ ভিডিঅ' চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।